নমস্কাৰ আকৌ স্বাগতম জনাইছোঁ আপোনালোকক আন এটি ভিডিঅ'লৈ আৰু আজি ভিডিঅ' কি বনাম একো মূৰলৈ অহা নাই মানে কি বনাম কাৰণ আজি 15 আগষ্ট আজি সব বন্ধ হয় আৰু সকলোকে স্বাধীনতা দিৱসৰ ওলগ জনালোঁ তাৰপিছতে আজি কি বনাওঁ এতিয়ালৈকে একো ধৰিব পৰা নাই কাৰণ সব বন্ধ ওলাই যামহে ৰুমত মাছ আছে কিন্তু মাছ কালি খালোঁ যে আজি খাব মন নাই যোৱা আৰু বন্ধ দিনত এনেও কিবা এটা খাবলৈ মন যায় ন তো ভাবিছোঁ আজি যাওঁ প্ৰথমতে বজাৰলৈ ওলাই তাৰপিছত কি পাওঁ চাওঁ তাৰপিছত আহি বনাম একেলগে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম মোৰ মানে এনেকুৱা কণ্টেণ্ট এনেকুৱা ভিডিঅ' বনাবলৈ মানে ব্ৰেইন খালী তো সেইকাৰণে মই নিজে মোৰ নিজৰ লগত ৰিলেটেড ভিডিঅ' বনাওঁ মই খাই ভাল পাওঁ মই বনাই ভাল পাওঁ আৰু খুৱাইও ভাল পাওঁ আপোনালোকে যদি কোনোবা আহিব বিচাৰে সঁচাকৈ আহিব পাৰে মোক খালি ভালকৈ ফোনত যোগাযোগ কৰি ল'লে হৈ গ'ল তাৰপিছত আৰু মনতে ভাবিও আছোঁ এখন এনেকেই খোলোঁ নেকি মানে মই খানা বনাম অনলাইন অৰ্ডাৰ কাৰণ দোকান খুলিবলৈতো অকণমান লাগিব মোৰ ওচৰত এতিয়া বৰ্তমান নাই তো ভাবিছোঁ খানা বনাম আৰু অনলাইন মানে ছাৰ্ভ কৰিব পৰাকৈ কেনেকুৱা পাব মানে কেনেকুৱা মই দুটকামান পইচা ইনকামো কৰিব পাৰিম আৰু হে আপোনালোকে মোৰ হাতৰ খাবলৈও পাব কেনেকুৱা ভাবিছোঁ মজানে পিছত অৰ্ডাৰ কৰিব মই যদি সঁচাকৈ কৰোঁ এনেই ভাবিছোঁহে মানে জাষ্ট মনলৈ ভাৱটো আহিছেহে দুদিনমানৰ পৰা খুব ভাবি আছোঁ তেনেকৈ কৰোঁ নেকি যদি কৰোঁ আপোনালোকে কিন্তু গুৱাহাটীত থকাসকলে খাব আকৌ দেই এনেই প্ৰথম এদিন টেষ্ট কৰি চাব যদি ভাল হয় যদি ফিডবেক ভাল পাওঁ তেনেহ'লে সেইটো কণ্টিনিউ কৰিম হয়নে তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া যাম বজাৰলৈ আপোনালোককো লৈ যাম মোৰ লগত বজাৰলৈ ব'লক কৈছোঁহে হয় কিন্তু যদি বন্ধ থাকে তেনেহ'লে ঠোঁট মুখ চেলেকি ঘূৰি আহিব লাগিব যাওঁ এতিয়া বজাৰলৈ কি গৰম পৰিছে হেই ৰুম এনেকৈ এইফাল পৰাই চাব পাৰি পূৰা ধুনীয়াকৈ কিন্তু ৰাতি যে এইটো ৰুমত শুবলৈ বহুত মস্তি আৰু চব কিমান ধুনীয়াকৈ চিজিল হৈ গ'ল চেৰি বাই বাই যাওঁ দেই তুমি থাকা ভাত নাখালা নহ'ব এতিয়া ওলাই আহিবলৈ বজাৰ কৰি আনিলোঁ ছাগলী মাংস কলমৌ শাক আৰু এইবোৰ কিবা কিবি তাৰপিছত ব্ৰেড অঞ্জলি ব্ৰেড দুখনমান গৰম কৰাচোন কিন্তু এই বজাৰ কৰি থাকোঁতে ভিডিঅ' কৰিবলৈ লাজ লাগে কিবা মানুহে চাই থাকে যে সেইটো কাৰণে নকৰিলোঁ তাৰপিছত এতিয়া বনাম ছাগলী মাংস কিন্তু আজি যি গৰম মৰি যাব বুলি ভয়ে লাগে কেনেকুৱা তেৰতেৰা ৰ'দ দিছে আৰু ব্লগটো আজি বেছি দীঘলীয়া নকৰোঁ সৰু কৰিম যাতে আজিয়ে গৰমে গৰমে আপলোড কৰিব পাৰোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে খুব বেছিকৈ মৰম দিলে ভাল লাগিলে আৰু সকলোৱে ভাবিছে মই বিয়া হৈছিলোঁ বুলি কিন্তু 10-15 মিনিটৰ ভিডিঅ' এটা 1 মিনিট মানে আপলোড হোৱা 1 মিনিটৰ পিছতে বাইদেউ ভাল লাগিলে চাই 10 মিনিটৰ ভিডিঅ'টো কেনেকৈ চাই শেষ কৰি তাৰপিছত ক'ব আপুনি ক'লে বিয়া হৈছে বুলি সোধে তো গোটেইটো ভিডিঅ' চালেহে গম পালেহেঁতেন কিন্তু যিসকলে চাইছে তেওঁলোকক ধন্যবাদ আৰু হ'ব ইমান কথা কৈ নাথাকোঁ সেইটা বনাওঁ আপোনালোকক দেখাম কেনেকৈ বনাওঁ মই ছাগলী মাংস সেই আৰু ৰুমটো আগতকৈ বহুত চিজিল হ'ল মই আপোনাক দেখাম পাকঘৰটো বাৰু তেতিয়া পৰাই চিজিল তাৰপিছত এইটো ৰুমত এনেই কিবা কাপোৰ পেলাই থৈ দিছোঁ মই তাৰপিছত এইটো ৰুমো বহুত চিজিল হ'ল আগতকৈ এয়া আলনাত কাপোৰ বেগ এয়া এইবোৰ ৰ'দত দি ইয়াতে থোৱা হৈছে এতিয়া তো আকৌ আপোনালোকক ধন্যবাদ জনাইছোঁ সঁচাকৈ আপোনালোকে বহুত বেছি মৰম কৰে আমাক সেইটো কাৰণে আৰু সকলোকে যিমান পাৰোঁ ৰিপ্লাই দিবলৈ ট্ৰাই কৰোঁ কিন্তু চবকে ৰিপ্লাই দিয়াটো পচিবলো নহয় সেইটো কাৰণে কোনেও যাতে বেয়া নাপায় চাই থাকিব এতিয়া এয়া কালি বনাইছিলোঁ নাৰিকলৰ চাটনি টেষ্টি মাছ মই আকৌ কচ মাছ খাই ভাল পাওঁ সেইকাৰণে কচ মাছে বহুত মজা লাগে আৰু
তাতে তেল দি লৈছোঁ তাৰপাছত দিম পিঁয়াজখিনি ভাজি হোৱাৰ পিছত তাৰপিছত দিম কি গোটা জিৰা আৰু গোটা ধনিয়া যোনখিনি আমি মিক্সিত মাৰি লৈছোঁ সেইখিনি দি অকণমান ভাজিম কৈ গৈ থাকিম বাৰু ভাজি আছোঁ পিঁয়াজখিনি ভাজি যেতিয়া অকণমান ৰঙা পৰুৱা মানে আমলৈ পৰুৱাটো ৰঙৰ হ'ব পিঁয়াজখিনি তেতিয়া দিম জিৰা আৰু ধনিয়া অকণমান আজি মাংস অকণমান কাৰণে মছলাও অকণমান এনেইতো মই মাছ মাংসত ইমান মছলা দি নবনাওঁ কিন্তু ছাগলী মাংসত লাগে অকণমান মছলা নহ'লে খাবলৈ ভাল নলগা হৈ যায় বনাই আছোঁ মাংস কিন্তু নাজানো আজি কি হৈছে ভালকৈ মানে দেখাব পৰা নাই ষ্টেণ্ডডাল সেয়া কৈছোঁ মোবাইলৰ ষ্টেণ্ডডালে ঠিক নহয় মোৰ খঙি উঠে सदी से आते हैं हमें कर पाते हैं कि चिट्ठी आती है कि पूछे जाती है कि घर कब आओगे लिखो कब आओगे कि तुम बिन ये घर सोना सोना है मेरे गाँव में है या वो गली जहाँ रहती है এনেকুৱা হয় ভিডিঅ'টো ভালকৈ যোনদিনাখন বনাম বুলি ভাবোঁ সেইদিনাখন খেলি মেলি আৰু যোনদিনাখন এনেই মানে ছাডেনলি বনাই দিওঁ সেইদিনাখন আকৌ ভাল হয় আজি এতিয়া ভাবি আছিলোঁ যে বনাম বুলি সেইকাৰণে কিবা ভালকৈ বনাব পৰা নাই আৰু এটা কথা মই এই অকণমান বস্তুত মূৰ নাপাওঁ মানে আট নাপাওঁ আৰু এপোৱা মাংসৰ কাৰণে অকণমান মছলা দিব লাগে নাই এনেই বেলেগখিনি পাৰোঁ কিন্তু এই ছাগলী মাংসটোত মানে ধৰিব পৰা নাই খাই চালেহে গম পাম কিন্তু এনেই নৰ্মেলি ছাগলী মাংস ঠিকেই বনাওঁ মই আৰু কি ক'ম গালি চালি নাপাৰিব আকৌ দেই অদৰকাৰী ভিডিঅ' বনাই আছোঁ এনেই মই ভোক লাগিছে মাই গড ৰুমত ঘড়ী এটাও নাই ৰে সঁচাকৈ কেইটা বাজিলে মোৰ মোবাইলত আৰু আজি বৰ এটা অদৰকাৰী ভিডিঅ' বনালোঁ না আপোনালোকক ভালকৈ ৰেচিপিটো দেখাব পাৰিলোঁ না কিবা বাৰু চবেই একেটা প্ৰচেছতে বনায় কিন্তু হ'লেও কিছুমানে বহুত ধুনীয়াকৈ মডিফাই কৰি আৰু টেষ্টি হোৱাকৈ কিবা কিবি এড কৰে দৈ কিবা কিবি মই তেনেকৈ বনাব নাজানো মই একদম নৰ্মেল পিঁয়াজ জিৰা ধনিয়া সেইখিনি পিচি কৰি তাৰপিছত গৰম মছলা দিওঁ লাষ্টত আৰু আদা নহৰুটোতো মোৰ থাকিবই সদায় সিমানেই আৰু কেতিয়াবা মই ভালকৈ মানে ভিডিঅ'ত মানে ৰেচিপিটো দিবলৈ ট্ৰাই কৰিম কিন্তু ছাগলী মাংস মই জুইত বনালে খাই বেছি ভাল পাওঁ আৰু এবাৰ শিমলুগুৰিত খাইছিলোঁ এজন দাদাই বনাই আনি দিছিলে কেনেকুৱা টেষ্টি মানে তেখেতে বনাই নাই তেখেতৰ মাকে বনাই দিছিলে মটকাত বনাইছিলে বোলে কিমান যে টেষ্টি নহয় কওঁতে ভিডিঅ'য়ে আধাতে কাট খাই গৈছে তো বেয়া নাপাব এনেকুৱা অদৰকাৰী ভিডিঅ' বনোৱাৰ বাবে তথাপিও বনালেও ইমান কষ্ট কৰি বনাইছোঁ যেতিয়া আপোনালোকৰ মাজত দিমেই আৰু কি মই আৰু চবেই কৈ আছে বেহৰবাৰী কি বোলে কোনোবা ইউটিউব চেনেলত দিছে মই বেহৰবাৰী এৰিলোঁ কিবা কিবি এৰা নাই মই কৈছোঁৱেই মোৰ দেউতাৰ
হেৰি মানে ঢকুৱাৰ বাবে মই যাব পৰা নাছিলোঁ। মই যাম, এইটো সোমবাৰৰ পৰা জইন কৰাৰ কথাই আছিলে। আজিতো মঙলবাৰ ন, কালিৰ পৰা জইন কৰাৰ কথা আছিলে, কিন্তু মোৰ দাদা এজনৰ ছোৱালীজনী বিয়া হ'ল, মানে শান্তি বিয়া, তো তালৈ যাম মই আৰু দেখাম আপোনালোকক। তালৈ যাম, আপোনালোকক মই যদি পাৰোঁ ভিডিঅ' কৰিম আৰু আপোনালোকে বেয়া নাপালে চাব। ভাত বাঢ়ি আনিলোঁ, এয়া ধুনীয়াকৈ খাওঁ। এক কাঁহী চালাড বনাইছোঁ, চালাড ঐ চেলেড চালাড। চন কি হ'ল, কি হ'ল মানে আপোনালোকৰ মুখৰ আগত খাবলৈ লাজ লাগে, ভাত খুজিবলৈও আকৌ লাজ লাগিব ন, সেইটো কাৰণে এনেকেই খাওঁ। আৰু ভিডিঅ' ইমানখিনিতে সামৰি দিওঁ নেকি, আজি বৰ অদৰকাৰী ভিডিঅ' এটা বনালোঁ, সেইকাৰণে যিমান পাৰোঁ সোনকালে সামৰিব বিচাৰিছোঁ। কিন্তু নেক্সট মই আকৌ ভাল ভিডিঅ' দিম আপোনালোকে কিন্তু চাব দেই। বাই বাই।